Hello friends, Tulika's blog এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোকে এই চেনেলটি চাই আছে। এই চেনেলটো একেবাৰে নতুন হয় আৰু চেনেলটোৰ জৰিয়তে কিছুমান ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো যাতে ভিডিঅ' কেইটা চাই আপোনালোকে কিবা এটা হলেও সৰু এটা ইনফৰ্মেশ্যন পাব পাৰে। সেইটো কথা মনত ৰাখি ভিডিঅ' কেইটা বনাবলৈ লৈছো আৰু আজিৰ যোনটো ব্লগ মই বনাইছো এই ব্লগটো কমপ্লিট এটা ট্ৰেভেল ব্লগ হয়। গতিকে আপোনালোকে ভাল পাব বুলি আশা কৰি আজি ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু আপোনালোকে হয়তো থাম্বনেইলৰ পিকচাৰ কেইখন দেখি গম পাইছে আজি এই ব্লগটোত মই আপোনালোকক কি দেখাবলৈ চেষ্টা কৰিম। তথাপিতো এবাৰ কৈ দিছোঁ, প্ৰথমতে আপোনালোকক মই শুক্লেশ্বৰ মন্দিৰলৈ লৈ যাম আৰু শুক্লেশ্বৰ মন্দিৰ দেখুৱাই পেলাই সেই আকৌ আপোনালোকক দীপৰ বিলৰ কিছু অংক দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। এতিয়া আমি আহি আছোঁ পাণবজাৰত অৱস্থিত শুক্লেশ্বৰ মন্দিৰ, য'ত মেইনলি শিৱ পূজা কৰা হয় আৰু লগতে বিষ্ণু মন্দিৰ এভাগো আছে আৰু তাত মেইনলি পুণ্য কৰ্মবিলাকো কৰা হয় আৰু লগতে আপোনালোকে যদি সন্ধিয়া সময়ত যায় তাৰ ব্ৰহ্মপুত্ৰৰ যোনটো ছানছেট আপোনালোকে এইটো উপভোগ কৰিব পাৰে। তাত কিছুমান চিৰি আছে, চিৰিয়েদি নামি গৈ আপোনালোকে নদীখনৰ একেবাৰে তললৈ মানে ওচৰলৈকে যাব পাৰিব। গতিকে আপোনালোকক মই গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। এই মন্দিৰভাগ আচলতে বহুত পুৰণা হয়, আহোম ৰজাৰ দিনতে বনোৱা, প্ৰমত্ত সিংহৰ দিনত আৰু গুৱাহাটীৰ একেবাৰে মাজমজিয়াতে আছে। আমি আহি পেলাই পালোহি পাণবজাৰত এইদৰে কিতাপৰ গলিটো যোনটো আছে সেই কিতাপৰ গলিতে আমি বাইকখন ৰাখিলোঁ আৰু ৰাখি পেলাই এতিয়া মন্দিৰৰ ফালে গৈ আছোঁ। চাকি 4 গছ কিনিলোঁ, চাকি 4 গছ কিনি আমি প্ৰথমতে এতিয়া শিৱ ভগৱানৰ ওচৰত চাকি 4 গছ জ্বলাই ল'ম। আপোনালোকে যদি এই মন্দিৰলৈ আহি এই শিৱ লিংগ ভাগত পানী ঢালিবলৈ বিচাৰে তেতিয়া আপোনালোকে এইদৰে বাকেটবিলাক আছে আৰু এই বাকেটবিলাকৰ সহায়ত পানী আছে ছাইডত, তাৰ পৰা আপোনালোকে পানী ঢালিব পাৰে। এয়া হৈছে মেইন মন্দিৰৰ একেবাৰে ভিতৰৰ অংশ, আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালেও কিছুমান এইদৰে মূৰ্তি আছে আৰু এইফালে কলহবিলাক থৈ দিয়া আছিলে, কলহবিলাকেদি এইদৰে পানী আনি পেলাই আপোনালোকে ঢালিব পাৰে। তাৰপিছতে মন্দিৰত বেছি মানুহ নাছিলে, আবেলি সময়ত আমি যিহেতু গৈছিলোঁ সেই সময়ত বেছি মানুহ নাছিলে। এয়াও এভাগ শিৱলিংগ মেইন মন্দিৰৰ ভিতৰতে আছিলে। আৰু মন্দিৰত সেৱা কৰি হোৱাৰ পিছত আমি এতিয়া বাহিৰলৈ আহিলোঁ আৰু বাহিৰত কিছুমান ব্যক্তি থাকে যোনসকলে দিনৰ নিজৰ ভাত সাজ হয়তো তেওঁলোকৰ খাবলৈ দিগদাৰ, তেনেকুৱা কিছুমান ব্যক্তি আপোনালোকে পাব আৰু সেই ব্যক্তিসকলক যদি আপোনালোকে কিবা দিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে লগত লৈ আহি তেওঁলোকক দান দিব পাৰে। আমিও সেইদৰে কিছুমান সৰু সুৰা বস্তু লৈ গৈছিলোঁ আৰু তেওঁলোকৰ মাজত আমি বিতৰণ কৰিলোঁ, তেওঁলোকক বিলাই দিলোঁ। মনটো খুব ভাল লাগিলে। সময়ে নেপাওঁ, এইদৰে সময় পাই পেলাই যে যাব পাৰিলোঁ আজি। আৰু ইমান দিন হ'ল মই শুক্লেশ্বৰ মন্দিৰত অহাই নাছিলোঁ, সঁচাকৈ আজি আহি মোক খুব ভাল লাগিছে, পৰিৱেশটো খুব ভাল লগা। এতিয়া তেওঁলোকক বস্তুখিনি দি পেলাই আমি আকৌ মন্দিৰৰ ভিতৰলৈ যাম। যিহেতু আমি ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য আমি চোৱাই নাছিলোঁ, গতিকে আমি আকৌ মন্দিৰলৈ সোমাই আহিছোঁ আৰু মন্দিৰৰ কেম্পাছটো এবাৰ ভালকৈ চাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে জনাৰ্দন মন্দিৰ, এইফালে আছে মেইন মন্দিৰ শুক্লেশ্বৰ মন্দিৰ য'ত আমি সেৱা জনাই আহিলোঁ আৰু এয়া হৈছে কেম্পাছ, খুব পৰিষ্কাৰকৈ ৰাখিছে। এফালেও এভাগ শিৱ মন্দিৰ আছে, ইয়াতো আমি সেৱা জনালোঁ বাহিৰৰ পৰাই। কৃষ্ণ মন্দিৰতো আমি এইদৰে সেৱা জনালোঁ আৰু সেৱা জনাই পেলাই আমি এতিয়া ব্ৰহ্মপুত্ৰৰ
যি চিনেৰী সেই চিনেৰীটো আমি চাবলৈ যাম। যিহেতু সন্ধিয়া হৈ গ'ল আমি ছানছেটটো চাবলৈ নাপালোঁ। ইয়াতে মানুহে ছানছেট চাবলৈও আহে আৰু ইয়াত কিছুমান চিৰি আছে, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। সেই চিৰিবিলাকেদি আপোনালোকে ব্ৰহ্মপুত্ৰৰ ওচৰলৈ যাব পাৰে একেবাৰে। যিহেতু সন্ধিয়া হৈছিল আমি সেইকাৰণে যোৱা নাছিলোঁ, আমি দূৰৰ পৰাই চালোঁ। এইদৰে কিছুমান চিৰি আছে ইয়াত আৰু সম্পূৰ্ণ দৃশ্যটো আপোনালোকক এবাৰ দেখুৱাইছোঁ। ইয়াতে আচলতে পুণ্যকৰ্মবিলাকো কৰা হয়, অস্থি উটোৱা বা এনেকুৱা ধৰণৰ কিছুমান পুণ্যকৰ্মও কৰা হয়। আৰু আমি নদীৰ দৃশ্য চোৱাৰ পাছত আমি পুনৰ ঘূৰি আহিছোঁ আৰু ঘূৰি আহি পেলাই অকণমান আৰতি শুনিবলৈ লৈছোঁ। আৰতি হৈ আছিলে জনাৰ্দন মন্দিৰত আৰু সকলো ব্যক্তি এইদৰে বহি আছিলে আৰু আমিও তেওঁলোকৰ লগতে অকণমান আৰতি শুনিবলৈ চেষ্টা কৰিছোঁ। খুব চাফাকৈ ৰাখিছিলে কিন্তু মন্দিৰভাগ। এইদৰে আমি কিছু সময় আৰতি শুনিলোঁ, তাতে খুব ভাল লাগিলে। আবেলি সময়ত মনটোও ভাল লাগিলে আৰু মোৰ কিন্তু আহি সঁচাকৈ মনটো খুব ভাল লাগিলে। আৰু আবেলি হৈ গ'ল যিহেতু সেইকাৰণে আমি ঘৰলৈ আহি আছোঁ আৰু সঁচাকৈ খুব ভাল লাগিলে মোৰ এই মন্দিৰত। সকলো মন্দিৰতে গৈ আচলতে ভাল লাগে আৰু মই যিহেতু অহাও নাছিলোঁ, প্ৰথমবাৰ আহিছোঁ, সেইকাৰণে মোৰ আৰু ভাল লাগিলে হয়তো। আৰু আপোনালোকেও যদি অহা নাই ইয়াতে আহি আপোনালোকে সেৱা ল'ব পাৰে, খুব ভাল লাগে আৰু খুব পুৰণি আৰু খুব গুৱাহাটীৰ একেবাৰে টাউনত আছে, গতিকে আপোনালোকেও আহি হয়তো ভাল পাব। এতিয়া আপোনালোকক মই আৰু এটা ভিডিঅ' দেখাবলৈ লৈছোঁ। ভিডিঅ' মানে কি বুলি ক'ম, দীপৰ বিলত এদিন গৈছিলোঁ আৰু দীপৰ বিলৰে এটা ভিডিঅ' কৰি থৈ দিছিলোঁ আপোনালোককো লগত শ্বেয়াৰ কৰিম বুলি। আৰু হয়তো দীপৰ বিল আপোনালোকে সকলোৱে জানে কামৰূপ ডিষ্ট্ৰিক্টত আছে আৰু মেইনলি ইয়াত চৰাইৰ কাৰণে ফেমাছ হয়। বিভিন্ন মাইগ্ৰেটৰী বাৰ্ডছবিলাক ইয়াত আহে নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত, সেই সময়খিনিত। কিন্তু এতিয়া কিন্তু অহা নাই। আপোনালোকে যদি সেইখিনি সময়ত আহে এইদৰে চৰাইবিলাকো দেখিবলৈ পাব। আৰু দীপৰ বিলৰ আচলতে এতিয়া আমি আবেলি সময়তে যাওঁ, প্ৰায়ে যাওঁ দীপৰ বিললৈ। খুব ভাল লাগে, একেবাৰে শান্ত পৰিৱেশ। আমি যোৱাৰ দিনা বৰষুণো দি আছিলে। খুব এটা ধুনীয়া পৰিৱেশ আৰু লগতে আপোনালোকে তাত লোকেল ফিছবিলাকো পায়, কিনি আনিব পাৰে আৰু পৰিৱেশটো একেবাৰে শান্ত হয়। আবেলি সময়ত আমি গৈ তাত আমি এনজয় কৰোঁ। তাত কিছুমান শ্বপ আছে, ধৰক আপোনালোকে নাৰিকলৰ পানী খাব পাৰে বা মাছ কিনিব পাৰে। খুব ভাল লাগে গৈ, আপোনালোকে ৰখি পেলাই আপোনালোকে আবেলি সময়কণ তাত কটাব পাৰে। আমিও আবেলি সময়তে গৈছিলোঁ আৰু আপোনালোকলৈ এটা ভিডিঅ' বনাই আনিছিলোঁ। গতিকে আহকচোন চাওঁ ভিডিঅ'টো। দীপৰ বিলখন মই সম্পূৰ্ণকৈ গাড়ীৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে দীপৰ বিলখন ব্ৰহ্মপুত্ৰৰ লৱাৰ আছামৰ এখন খুব ডাঙৰ বিল হয়। শান্ত পৰিৱেশ। আপোনালোকক মই গোটেই বিলখন এবাৰ গাড়ীৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে আমি ৰাণীৰ পৰা সোমাই যোনটো গড়চুক ওলাই সেই ৰাস্তাটোদি আহি আছোঁ। আৰু এইবিলাক হয়তো দেখিছেনে আপোনালোকে, নাৰিকলৰ দোকানবিলাক আছে। নাৰিকলৰ দোকান আছে, চিকেনৰ দোকান আছে, তাৰ লগতে অলপ আগলৈ মাছৰ বজাৰখনো বহে। মাছৰ বজাৰখন আমি যাওঁতে বহা নাছিলে,
গতিকে আপোনালোকক দেখাব নোৱাৰিম। তাতে কিছুমান লোকেল ফিছ ওলায়, একেবাৰে লোকেল, আপোনালোকে আহিলে কিনিব পাৰিব। ভিউ পইণ্টো আছে, ভিউ পইণ্টৰ পৰা আপোনালোকে চাবগৈ পাৰিব। আমি ভিউ পইণ্টত যোৱা নাছিলোঁ সেইদিনাখন, গাড়ীৰ পৰাই আমি চাই আহিলোঁ। বিভিন্ন ধৰণৰ দোকান আৰু আবেলি সময়ত মানুহ খুব গোট খায়, গতিকে পৰিৱেশটো খুব ধুনীয়া হৈ পৰে। আপোনালোকে যদি অহা নাই এবাৰ ইয়াত আহি যাব। আৰু মেইনলি নৱেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত আহিলে আপোনালোকে চৰাইবিলাকো দেখিবলৈ পাব। সেইখিনি সময়ত আহিলে বেছি ভাল আচলতে। পৰিৱেশটো বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। এইখিনিতে শেষ হৈছে আৰু ৰাস্তা আমি এইখিনিৰ পৰা আৰু দেখা নাপায়, গতিকে এইখিনিলৈকে মই আপোনালোকক দেখুৱালোঁ। আৰু যদি আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। বাই বাই।